আজি আমাৰ মাৰ্কেট এণ্ড ফেয়াৰ ডিপাৰ্টমেণ্টত টেণ্ডাৰ কাৰ্যসূচী চলি আছে। ৰাতিপুৱা 11টাৰ পৰা 2টা বজালৈ সমাপ্ত হ'ব। টোটেল আমাৰ বিটিআৰৰ এই বছৰত আমাৰ 369টা মানে মাৰ্কেট হৈছে হিচাপে ইয়াৰ ভিতৰত 2টা পাৰ্ট বনোৱা হৈছে। 65,000-ৰ তলত যিখিনি আছে এইটো আমাৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত হৈছে আৰু বাকী যিখিনি আপত আছে 65ত এইখিনি আমাৰ BTCত মানে টেণ্ডাৰটো হৈছে। আজি আমাৰ 23টা ব্লকৰ আণ্ডাৰত মাৰ্কেট ইয়াত টেণ্ডাৰ হৈছে। ইয়াৰ মানে শান্তিপূৰ্ণভাৱে যোৱাকালি যিটো ব্লক লেভেলৰ টেণ্ডাৰ হৈছে এইটো শান্তিপূৰ্ণভাৱে হৈছে। আজিও যিখিনি দেখিলোঁ খুব শান্তি পৰিৱেশেৰে আমাৰ টেণ্ডাৰ চলি থকাটো দেখিছোঁ হিচাপে খুবেই ভালে লাগিছে। যিটো সময়ৰ পৰা মই আহিছোঁ চেয়াৰপাৰ্চন হিচাপে যিখিনি মই থাকিলোঁ এই 2টা বছৰত বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে চলাটো খুবেই ভাল লাগিছে। আমি শুনিছোঁ আগত বোলে বহুত এনেকৈ অলপ বিজুতি ঘটা বোলে, কিন্তু বৰ্তমানৰ মানে ঠিকে চলাটো দেখিছোঁ আৰু চৰকাৰ বৰ্তমান ঠিকে চলাবলৈ মই নিজেই অনুভৱ কৰিছোঁ। যিয়ে নহওক আমাৰ যিটো ছেটেলমেণ্টৰ পিৰিয়ডটো জিলা ভিত্তিত কৰা হ'ব। 4টা জিলাৰ এগেইনষ্টত আমি এটাকৈ 4দিনীয়া কাৰ্যসূচী লোৱা হ'ব। এইখিনি কথা বিশেষ ক'ব লগা নাই। আপুনি যিহেতু 2 বছৰকাল এইখন কাৰ্যনিৰ্বাহ কৰি আছে, ৰেভিনিউ কেনেকৈ আহিছে BTC? বৰ্তমানৰ এইবাৰতো আমি 2.5 কৰোৰমান আহিব। যোৱাবাৰ অলপ মানে কিবা হৈছে, যিখিনি আহিব লাগিছিলে অলপ খেলি মেলি হৈছে, যিহেতু অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কেটেল মাৰ্কেটবিলাক অলপ বন্ধ কৰিছে হিচাপে যিখিনি ৰেভিনিউ আহিব লাগিছিলে এইখিনি অলপ কমিছে। আৰু আগৰ চৰকাৰৰ তুলনাত আপোনালোকৰ চৰকাৰত ৰেভিনিউ আনিব পাৰে কিমান ডিফাৰেঞ্চ কেনেকৈ? বৰ্তমানতো আমি হাইছত আছোঁ, আগতকৈ যথেষ্ট ভাল হৈছে। এইখিনি এইখিনি 2.5 কৰোৰ এইবাৰ আহিছে আমাৰ অংশ। এইখিনি ক'ব লাগে, বেলেগ সকলো আহিছে। সকলো দল সংগঠনে নিজৰ ব্যক্তিগত এৰিয়া বিশিষ্ট যিখিনি বিধায়কসকলে আশা কৰিছে হিচাপে ইয়াত টেণ্ডাৰ মানে ড্ৰ কৰিছে। এইবাৰো মানে শান্তিপূৰ্ণ হৈছে, আপোনালোকে দেখিছে নিশ্চয় হিচাপে বৰ্তমানৰ এটা ডিচিপ্লিন মেইনটেইন কৰিছে, মানুহবিলাকে বুজি উঠিছে। মাৰ্কেটটো দ্বাৰাই যে আমাৰ ৰেভিনিউৰ দ্বাৰা কিছু যে আমি কিছু উন্নয়নমূলক কাম কৰিব পাৰে এই দিশটো আমি বুজি লৈছোঁ, ভাবি লৈছোঁ। আজি নহয় আমি ডিচিশ্যন ল'ম এই 2 দিনৰ ভিতৰত তাৰিখ লৈ কিনে জিলা বিচিছত